পূৰ্ণিমা ছবিৰ নতুন এটা ৰেচিপি লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই মেথি শাকৰ ৰেচিপি এটা আগবঢ়ালোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকে ভাল পাব। মেথি শাক আমাৰ বাবে কিমান উপকাৰী সকলোৱে চাগে জানেই। ৰেচিপিটো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো অন কৰি ৰাখিব। তেতিয়া মোৰ পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব। এতিয়া পলম নকৰোঁ, ব'লক ৰেচিপিটো লৈ আগবাঢ়ো। প্ৰথমতে গেছত ফ্ৰাই পেন এখন গৰম কৰি লৈ প্ৰয়োজন অনুসৰি তাত মিঠাতেল দি মিঠাতেলখিনিও গৰম কৰি ল'লোঁ। আৰু 1 চামুচ পৰিমাণৰ সৰু চামুচেৰে মই গোটা জিৰা দিছোঁ। আৰু জিৰাকেইটা বেছি নভজাকৈয়ে মই লগে লগে এয়া চাওক সৰু সৰু টুকুৰাকৈ কাটি ৰখা আলু মই দি গোটেইখিনি ভালদৰে লৰাই আছোঁ। যিহেতু আলুখিনি মই এনেদৰে লৰাই থাকি 30% সিজাই ল'ম, সেয়েহে আলুৰ লগতে জিৰাখিনিও ভাজ খাই থাকিব। ঢাকনি নিদিয়াকৈয়ে মই আলুখিনি 30% সিজাই ল'লোঁ। আৰু এতিয়া চাওক মিহিকৈ কাটি লোৱা এটা ডাঙৰ সাইজৰ পিঁয়াজ, লগতে মিহিকৈ কাটি লোৱা কেইফুটামান নহৰু, শুকান জলকীয়া এটা সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। গোটেইখিনি এতিয়া 2 মিনিট সময় মিডিয়াম জুইত আলুৰ সৈতে ভাজি ল'ম। 2 মিনিট সময় এয়া চাওক মই এনেদৰে ভাজি ল'লোঁ। একেবাৰে পিঁয়াজ আৰু নহৰু, জলকীয়া গোটেইখিনি পুৰি যোৱাকৈ ভাজি ল'ব নালাগে। এতিয়া এয়া কাটি লোৱা শাকখিনি মই মেথি শাকখিনি দি ল'লোঁ। আপোনালোকে চাগে ভাবিছে ফ্ৰাই পেনখন গোটেই মেথি শাকেৰে ভৰ্তি হৈ গ'ল, কিন্তু কিছু সময় পিছত দেখিব শাকৰ পৰা পানী ওলাই শাকখিনি পমি অলপমান হৈ যাব। এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম লৰাই লৈ। মেথি শাক যদি আপোনালোকে এনেকৈ খোৱা নাই, তেতিয়াহ'লে এবাৰ মাত্ৰ ঘৰত এনেদৰে বনাই খাব। খুবেই টেষ্টি হয় আৰু তিতা তিতা ভাবো নাথাকে, লগতে আমাৰ স্বাস্থ্যৰ কাৰণেও উপকাৰী। সৰু চামুচেৰে 1 চামুচ পৰিমাণৰ হালধি পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ আৰু জলকীয়াৰ গুড়ি 1 চামুচ, লগতে সোৱাদ অনুসৰি মই নিমখ দি গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া ঢাকনি লগাই গেছৰ ফ্লেম সিমত ৰাখি 3 মিনিট সময় সিজিবলৈ দিম। যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ঢাকনি গুচাই গোটেইখিনি লৰাই লৈ আলু সিজিলে নে নাই চেক কৰি ল'ম। যিহেতু মই আলুখিনি 30% সিজাই লৈছিলোঁ, আৰু এতিয়া ঢাকনি লগাই দিয়াৰ পিছত এয়া চাওক আলুখিনি ধুনীয়াকৈ সিজি গৈছে। এনেদৰে লৰাই থাকি 2 মিনিট সময় পুনৰ মই সিমত ৰাখি শাকখিনি অলপমান শুকানকৈ ভাজি ল'লোঁ। এয়া আমাৰ মেথি শাকৰ ভাজি হৈ গ'ল ৰেডি। দেখিবলৈ বহুতেই ধুনীয়া হৈছে, কালাৰটোও ধুনীয়া হৈছে, লগতে খাবলৈ টেষ্টি আৰু হেল্ডিও। আপোনালোকে এই ৰেচিপিটো এনেদৰে এবাৰ ট্ৰাই কৰিব মেথি শাকৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে।